কবিতাৰ শিৰোনাম মই তোমাক ভাল পাব বিচাৰোঁ। লিখনি শ্ৰুতিলেখা শৰ্মা আৰু আবৃত্তিকাৰ আৰ.জে. জিজ্ঞাস। সীমাহীন আকাশ, নিৰন্তৰ চৌপাশ আৰু তাৰ মাজত নিৰহ বৰষুণজাকৰ টোপালৰ দৰে মই। নাজানো, এক অজান অস্থিৰ আৱেগে যেন মোক হেঁচা মাৰি ধৰিছে। মনৰ ভিতৰত প্ৰতিধ্বনিত হোৱা এটা শব্দও যেন ওলাই আহিব নিবিচাৰে। হাজাৰ প্ৰতিবাদ এই মনটোৰ সৈতে পৰা নাই আৰু ক'বও নোৱাৰো একো। ৰাতি 1 বাজিছে। হঠাৎ ফোনটো বাজি উঠিল। এক আননোন নম্বৰ। কৰোঁ নকৰোঁকৈ ফোনটো ৰিচিভ কৰিলোঁ। গলগলীয়া মাতত দুটা শব্দ ভাহি উঠিল। এনচাৰ মি ৰিপুঞ্জয়। আজি যেন ফোনটো মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। লগে লগে ফোনটো ছুইচ অফ কৰি শুই পৰিলোঁ। তাৰপিছতো যেন উশাহবোৰ ছুটি হৈ আহিছে। মূৰটো যেন আচন্দাই ধৰিছে। কিহৰ বাবে এই অনুভূতি? কোন হয় তেওঁ? আজি যেন আপোন হৈ পৰিছে। তেওঁৰ কাষেদি পাৰ হৈ যোৱা সেই বতাহজাক। বেলেগৰ সৈতে থকা পৰতো যেন চকুজুৰিয়ে তেওঁৰ ঘনিষ্ঠতাকে সাবটি ধৰিছে। তেওঁ কাষ চাপিলেই যেন মোৰ গাল দুখনলৈ সূৰ্য নামি আহে। মাথো সহ্য নহয় তেওঁৰ মুখৰ গভীৰতাৰ সৈতে সেই ৰঙা চকুহাল। লাহে লাহে তেওঁ মোৰ আপোন হৈ পৰিছে। কামনাৰ দলিচাখন যেন বাতৰি কাকতৰ নীলা চিয়াঁহী হৈ বিয়পিছে। সুৰুজমুখী সপোন গঢ়া মোৰ মনৰ দস্তাবেজখনো যেন আকৌ জেতুকা পকা হৈ ফুলিছে। কিন্তু কিয়? তেওঁতো মোৰ কোনো নহয়। আঁতৰাব হাজাৰবাৰ চেষ্টা কৰিও আঁতৰাব পৰা নাই এই আপোন শব্দটোহে। কিয়?